हेलो गाइस मैं এতিয়া আছো মানে বিলত বুলি কলে চলিব ইফালে মোৰ ইফালে দেখা পাব বিল এইবিলাক তো ইয়াতে আজি মাছ মাৰিম মই জাল লৈ আহি আছো এইখন জাল এখন আছৰা জাল বুলি কয় এই আছৰা জালখনৰে মাছ মাৰিম আৰু ইয়াতে মই গুড়া দিছো গুড়াৰ লাৰু বনাই তো এইবিলাক দিছো তো দিয়াৰ পিছত যেতিয়া মাছ খাব আহিব এই জালখন মাৰি দিম তাতে আৰু মাছখিনি উঠিব তো কেনেকৈ মাছ মাৰো দেখুৱাই আছো আৰু এটা পদ্ধতি দেখুৱাই আছো মাছ মাৰা কেনেকৈ মানুহবিলাকে মাছ মাৰে চেপাৰ সহায়ত এইফালে দেখা পাইছে এটা চেপা পাতি দিছে আৰু জাল আছে তাতে মাছবিলাক কেনেকৈ উঠে চাব মই দেখাই আছো আপোনালোকক তো এইফালে চাব এইফালে চেপা আছে এটা আৰু জাল দি আছে চাব কেনেকৈ দিছে মানে ইয়াত চেপাটো পাতিছে চেপাৰ ওপৰত মানে জাল দিছে তো জালখনত মাছবিলাক জপিয়াই জপিয়াই উঠে তো আপোনালোকে যদি কোনোবাই চেপা পাতিছে তেনেহ'লে এনেকৈ দিয়া দেখিছে তো চাওক মাছবিলাক জপিয়াই জপিয়াই উঠিছে বহুতবিলাক মাছ এয়া তো অলপ আগতে দিছে এইটো আৰু এতিয়া মাছ উঠি আছে আৰু ৰাতি হ'লেতো বহুতবিলাক মাছ উঠিব ইয়াতে তো এনেকুৱা চিষ্টেম এইটো চেপাৰ সহায়ত মাছ মাৰে এনেকৈ দেখা পালে তো দেখিলেই ইয়াতে কেনেকৈ মাছবিলাক উঠে জালখন যে দিছে পিছফালৰ পৰা মাছবিলাক জপিয়াই মানে তাতে উঠে জপিয়াই জপিয়াই উঠে তো সেইটোৱে চিষ্টেম আৰু মাছ মাৰাৰ তো আৰু এখন জাল আছে সেইখন বহুত ডাঙৰ ইয়াতে ডাঙৰ মাছ পায় তো সেইফালে আৰু এখন ডাঙৰ জাল আছে য'ত বোৱালি পাইছে আৰু তাতে বোৱালি মাছ লাগে সেইখন জালো দেখুৱাম সেইখন দহা পানীত দিয়া আছে পানী বেছি তাতে তো পথাৰৰ মাজত এইখন এখন ধুনীয়া চাং বনাই থৈছে ইয়াতে আহিলে বহিব পাৰে আৰু ইয়াতে বহুত ডাঙৰ পুখুৰী এটা আছে দেখা পাব এইটো পুখুৰীটো বহুত বিশাল পুখুৰী এটা আৰু ইয়াতে এটা ঘৰ বনাই থৈ দিছে তো আমি আহিলে কেতিয়াবা ইয়াতে জিৰণি লওঁ মাছ মাৰি মাৰি বেছি ৰ'দ লাগিলে আৰু চালো দিয়া আছে ইয়াত দেখা পাইছে 3 পাতৰ চাল আৰু এনেকৈ চাংঘৰ বনাই থৈ দিছে চাওক তো এতিয়া অলপ চাংঘৰটো চাই লওক কেনেকুৱা চাংঘৰ বনাইছে কি ধুনীয়া এটা তো গাঁৱৰ পৰিৱেশ এনেকুৱা বহুত ভাল লাগে তো চাংঘৰ চাওক গাঁৱত এনেকুৱাই থাকে তো যেতিয়া বাৰিষা হয় আৰু পানী হয় ইয়াতে তললৈকে পানী থাকে আৰু ইয়াতে চাঙত উঠি বঢ়িয়াকৈ বহি থাকিব পাৰি এয়াই হ'ল গাঁও তো দেখা পালে গাঁৱৰ চাং কেনেকৈ বনায় আৰু আপোনালোকে যদি কেতিয়াবা এনেকুৱা চাং দেখিছে বা বনাইছে তো আমাক কমেণ্ট কৰি জনাওক আৰু কোন গাঁৱৰ পৰা কৈছে সেইটোও লিখিব কমেণ্টত আৰু এতিয়া মাছ মাৰা সময় হ'ল প্ৰায় 30 মিনিটমান হৈ গ'ল গুড়া দিয়া তো মাছ আহিছে বহুত এতিয়া মাৰিম মই মোবাইলটো ইয়াতে ধুনীয়াকৈ থৈ দিওঁ যিহেতু মই অকলে আহিছোঁ মোবাইলটো ধৰা মানুহ নাই তো ইয়াতে বঢ়িয়াকৈ মোবাইলটো ছেট কৰি থৈ দিম আৰু তাৰপিছত জাল মাৰিম দেখা পাব আপোনালোকে কেনেকৈ জালত মাছ উঠে এতিয়াহে দেখা পাব মই মোবাইলটো তাতে ধুনীয়াকৈ থৈ আহিলোঁ আৰু এতিয়া জাল ৰেডি কৰি আছোঁ তো জালখন ৰেডি কৰি মাৰি দিম হোৱা মাছ আহিছে লাহে লাহে যাব লাগিব জালটো ৰেডি কৰি লৈ লাহে লাহে নুমি যাব লাগিব নহ'লে মাছবিলাক গম পালে গুচি যাব তো মাছবিলাকক গম নিদিয়াকৈ লাহে লাহে যাম চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক তো দেখা পালে এবাৰত কিমানখিনি মাছ পালোঁ এইবিলাক এবাৰতে উঠিছে তো প্ৰায় 1 পোৱামান হ'ব আৰু
আৰু 3 জেগাত মাৰিব আছে। তো গোটেইখিনি মাৰি আপোনালোকক দেখুৱাই আছোঁ, যিহেতু মোৰ লগত কোনো নাই মোবাইল ধৰাৰ কাৰণে। তো এয়া কিমানখিনি মাছ পালোঁ চাই লওক গোটেইখিনি একেলগে। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম। তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বাই বাই।